নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ শ্ৰদ্ধা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আকৌ নতুনকৈ চেলেঞ্জ এটা কৰিবৰ কাৰণে গৈ আছোঁ। এইটো অলপ বেলেগ ধৰণৰ চেলেঞ্জ হয়। এইটো খোৱা বা কিবা সেনেকুৱা অন্য ধৰণৰ চেলেঞ্জ নহয়। এইটো হৈছে আমাৰ মাছ ধৰা চেলেঞ্জ। আজি আমি মাছ ধৰা চেলেঞ্জ এটা কৰিব খুজিছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি মাছ ধৰিবৰ কাৰণে কেঁচু খুন্দিব আহিছোঁ। কেঁচেই আমাৰ ভাষাত কেঁচাই খুন্দবা আহিছোঁ। তো কেঁচাই খুন্দি আছে এয়া। এয়া কাকলি দেৱী চেলেঞ্জৰ, এয়া হিমৰাজ প্ৰতিম শৰ্মা আৰু এয়া সতীম প্ৰতিম চোহা, মানে স্বৰাজ প্ৰতিম শৰ্মা। নতুন মানুহ এয়া কোৰাল মাৰা হৈছে আহি। আমি আজি এয়া এইটো পুখুৰীত মাছ ধৰিম। এইটো পুখুৰী আমাৰ ঘৰৰ পুখুৰী হয়। তো মাছ ধৰিলে যিমান মাছ ধৰিব পাৰিম, কোনে একো নকয়। চাই থাকক আপোনালোকে ভিডিঅ'টো। এতিয়া আমি চেলেঞ্জটো কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এয়া চেলেঞ্জ কৰিব দাদা আৰু বা, মানে এয়া দাদা বহি আছে সাজু পুৰা, এইফালে বা পুৰা সাজু, বৰশী লৈ দুটাই বৰশী লৈ সাজু হৈ আছে। তো বলক কোন জিকে আমি ভিডিঅ'টো চাওঁ, বলক। 1 2 3 ষ্টাৰ্ট, গো। এইটো হৈছে স্বৰাজ, মানে দাদা, আৰু এইটো হৈছে কাকলিয়ে প্ৰথমবাৰ পেলাই মাছ পালে, মানে বাই প্ৰথমবাৰ পেলাই এটা মাছ পালে। কি মাছ? কি? জাপানী মাছ। এয়া দাদাই এটা পাবলৈ সক্ষম হ'ল, দুয়োটাই এটা এটা পাইছে। এয়া কোনো কম নহয়, দুয়োটাই সমানে সমানে গৈ আছে। দুটাই জাপানী পাইছে, মাত্ৰ দাদাই মাছটো অলপ ডাঙৰ আৰু বাৰ মাছটো অলপ সৰু। দাদা আৰু এটা পালে, দাদাই আৰু এটা পালে। এতিয়া স্বৰাজৰ পইণ্ট হৈছে 2 আৰু কাকলিৰ পইণ্ট হৈছে 1। এইফালে বহি আছে ভাইটি। কাকলিয়ে আৰু এটা পালে, মানে বাই আৰু এটা পালে। তাৰে এতিয়া দুটা দুটা হৈ আছে। এয়া দুটা দুটা, ডাঙৰ কেইটা পাইছে দাদাই আৰু সৰু কেইটা পাইছে বাই। উঠিলে বোলে আমাৰ বাই বলদিও দাঙি আনিব। এটা পালে। দাদা মাছটো দেখাই দিয়া, মাছটো দেখাই দি। এয়া দাদা আৰু এটা পালে। 4 পইণ্ট আৰু 2 পইণ্ট। কি পানিশমেণ্ট? পানিশমেণ্টটো কিন্তু অদ্ভুত হ'ব। দাদা 4 পইণ্ট দিবি বা হাৰ নামানিবি, লাষ্টত যাই তুমিয়ে জিকবি আকৌ। হাৰ কে আগে জিতে। বাই পালা দুটা আৰু দাদাই পালা কেইটা? মাছ এইটো তোৰা মাছ, তোৰা মাছ এইটো। আৰু এটা মাছ পাইছিল, কিন্তু দুৰ্ভাগ্যবশতঃ সেইটো পানীতে পৰিল। আৰু এটা পালে। তুমি একেবাৰে 4টা জোখা কৰি দিছা। আৰু এইটো কি কৰিম? Som na hil ko na.
এইকেইটা হ'ল মাছ এইটো বাই পাইছে এই তিনিটা বাৰ আৰু এই চাৰিটা হ'ল দাদাৰ তো আৰু ধৰিব চাই থাকক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কোন ধৰে কাৰণ এইটো ইহঁতৰ নিজৰ ভাগ্যৰ খেলা হয় দাদাই আৰু এটা পালে দাদাই পাঁচটা হ'ল এয়া 5 আৰু 3 এতিয়ালৈকে দাদা জিকি আছে আৰু বাও লাহে লাহে গৈ আছে বাৰু তোমাৰ ইহঁতে মাছ আধা ধৰাৰ পিছতেই পুৰা আৰু ভাজা বাই কৈ আছিল পুৰি খাম আৰু এতিয়ালৈকে তাত মাছে ধৰা নাই এইটো হ'ল কেঁচেই এবাৰ কামুৰি পেলাই মাৰ মেগী এনেকুৱা হৈ গৈছে মানে বাই টোপটো খুৱাব পৰা নাই এয়া দাদাই খুৱাই দিব লগা হৈছে এয়া চেলেঞ্জ কৰি ভাগৰি গৈছে ইয়াতো মিঠা নাই বোলে সেইকাৰণে অলপমান ইয়াতে অস কৰি দিছোঁ দাদাই আৰু এটা পালে 7 আৰু এইফালে 3 আজি আমাৰ দুপৰীয়াৰ খানাটো মিলাই চেলেঞ্জৰ কিতাপ এয়া দাদা আৰু বাই মাছ ধৰিছে আমি ভাইটি আৰু মই ধুনীয়াকৈ বহি লৈ খাম আৰু 4 বছৰৰ মূৰত বাই এটা পালে বহুত ফূৰ্তি এইফালে দাদাই আৰু এটা পালে এতিয়া হৈছে 8 আৰু 4 আৰু 8 এই মই লগাই দিয়াৰ পিছত মিঠা হ'ল তুমি বহুত চেনি আছা আৰু এটা পালে 9 পইণ্ট হ'ল দাদাৰ আৰু বাৰ হ'ল 4 পইণ্ট আৰু এটা পালে 5 আৰু 9 মাছ তোমাৰ 5 হৈছে তোমাৰ মাছকেইটা একদম মোৰ নিচিনাই বাই আৰু এটা পালে 6 আৰু 9 আমাৰ বাৰ অলপ জুচ বাঢ়িছে বা স্পীড বুবুৰা তুমি বাটত কি টোপ খোৱালা বাৰু আহি গ'ল 10 আৰু 11 আৰু 6 নে 5 11 আৰু 6 বা 5 পইণ্টত তুমি হাৰি আছা লৰিয়ে যায় তোমাক ক'ৰবাত বান্ধিলি লৰি পাবি নেকি হাই বুলি কৈ দি তোমাৰ নামটো চিমান শৰ্মা দাদা আৰু এটা পালা এইটো একদম বাপাৰ নিচিনা সমানে এইটো মাছটো আমাৰ ভাইটিৰ সমান মোৰ কিমান হ'ল তোমাৰ 12 আৰু 5 গতিকে 6 পইণ্টত হাৰি আছে বা তুমি কিন্তু বুবুতকে পুৰা আধাই কম পাইছা দাদাৰ হৈ খুৰীমাই ধৰিছিল খুৰীমাই বায়ে আৰু এটা পালে এফালে এটা পালে এফালে খুৰীমাই ধৰিব এতিয়া দুয়োটাকে এটা ধৰি দিছে 13টা আৰু 6টা
তুমি কি মাছ ধৰিবা কি মাছ ধৰবি তুমি কি মাছ কি মাছ কি মাছ জাপানী আৰু এটা পালে এইটো বহুত ডাঙৰ মাছ এইটো মাছটো চাওক আপোনালোকে 14 চেলেঞ্জত কিয় কৈ দিয়া এবাৰ জাগা চেঞ্জ কৰছি মই মাছ দেখাব খোজোতে আৰু এটা পালে আহি মই মাছ পাওঁ এটা কি কৰবি 15 হ'ল মাছৰ 15 আৰু 5 15 6 অ হেংকা আহিলে মই মাৰবাই জানা আকৌ এইকেইটা এই হেংকা মাছ মাৰ ঠাই চেঞ্জ হ'ল এইফালে এটা পালে এইফালে বাৰ কেইটা হ'ল এইটো হৈছে পাতি মুতুৰা পাতি মুতুৰা এইফালে পালাক কি এইটো কামেই নাজাপানি 17টা আৰু 7টা 17টা আৰু 7টা এইটো খুলি দে মই খুলবা মই নৰো খুলবা গৰে নহয় পাতি মুতুৰা ই সদায় ৰাতি ৰাতি পাতি মুতে তুমি মুদা না মুদা বেছি না এই কৈছে এই মুতু বাবা উঠলাও মোৰ গাতে বৰব দাদা আৰু এটা পালে 18টা হ'ল কাকবা 7টা মোক কিমান কৈ আছে কৈছো মান শৰ্মাই জানো পিং মু হে জানো কয় হে লাগছি 1 2 3 মানে বাৰটো এতিয়া বৰ্তমান খুৰিমাই ধৰি আছে বাৰটো খুৰিমাই ধৰি দিছে বাৰ 8টা হ'ল আৰু দাদাৰ 18টা এফালে বৰ্তমান গ্ৰুপ এটা হৈ আছে এফালে বুবু দাদা আৰু আমাৰ ভাইটি এফালে খুৰিমা আৰু বা তো দুটা গ্ৰুপ এ গ্ৰুপ আৰু বি গ্ৰুপ এফালে এ গ্ৰুপ এফালে বি গ্ৰুপ জোৰ কমছি কিন্তু বাই আৰু এটা পালে 10টা আৰু কিমানে 10টা আৰু কেইটা হয় ঐ 10টা আৰু কেইটা 10 আৰু 18 হলাৰ এফালে মাছ আৰু এটা পালা বাৰ এবাৰ 11টা হ'ল বাৰ অলপ জোজটো বাচি এফালে বুবুৰু কমছি বা জোজ বাৰ কাৰণটো হৈছি বাৰ লগত পৰহি বা মানুহ আহিছি এইবাৰ এয়া পালা কিন্তু তাই হৈছে 12টা কিন্তু তাইৰ মধ্যে 13টা 12টা পাইছা 12টা আমি হিচাপ কৰিব লাগিব এয়া এটা পালা 13টা বাৰ হ'ল 13টা তাই কিন্তু প্ৰতিবাৰে এটা এটা বেছি কৰি কৈ আছে দাদাই আৰু এটা পালা 19টা হ'ল 19টা কিন্তু এইটো এৰি দিব লগা হ'ল ফাইনেলি বাই পালে 17টা আৰু দাদাই পালে 19টা 19টা পোৱাৰ পিছত আমাৰতো শেষ হ'ল মানে কেঁচে শেষ হ'ল এতিয়া আকৌ আমি আনবা যাই আছোঁ কেঁচেই মানে ভিডিঅ'টো এতিয়া শেষ নহ'ল না তাৰপিছত আৰু এতিয়া কেঁচেই লাগব কেঁচেই আনবা কাৰণে লাইন পাতি শাৰী শাৰীকৈ যাই আছোঁ আমি পুনৰবাৰ এয়া আহিকে আকৌ পালে ছিংগিং আহি গ'ল দাদাৰ আহি গ'ল এটা পালা 21টা হ'ল মই এনে সিফালে 12 বুলি এনে লাগি আহিলে তো হয় নেকি আকৌ মাৰবা নাই এটা পৰি না আৰু মই এটা মাৰি মোক কথাটো মাৰি দিব লাগিব নেকি তেনে মাৰো নেকি তাতে এই মাছে আৰু কম সময়ৰ ভিতৰত যোনে বেছিকে ধৰবা পাৰে হিয়া উইন ইও ভাইৰেল হ'ব দে
তুমি wah gue tas ke sampai তুমি tidak kau sakit bilin hey জেসিবি ঘন্টা কত না এক্সিলে জেসিবি জেসিবিৰ সমালোচনা নাই কিন্তু মাথা ঘুরে গিয়ে মাথা ঘুরে পাকা বুঝি আহে কোন করবে হানি কি আনি আলো তপন স্যার ইতি যাও আছিল তপন স্যার পালে 22টা আৰু 3টাৰ পিছত দাদা মানে উইনাৰ হ'ব আৰু বা মানে বাৰ এই হাৰিব আৰু বাই পালে বৰ্তমান 19টা 22টা আৰু 19টা নে 22টা আগু বাই 19টা ই 22টা ও বাই আৰু এটা পালা 20টা হল বাৰ হ'ল 20টা কত তোমাৰ তো কম নেকি আহিলা 22টা দাদা আৰু এটা পাই গ'ল ফাইনালি দাদাই আৰু এটা পালে ইয়াৰ হ'ল 23টা না 24টা 23টা মই পাইছো না তাহান আৰু বাৰ 22টা বাৰ মনটো বহুত বেয়া লাগি গ'ল এয়া বাই পালে আৰু এটা পুৰা একদম 50-50 গৈ আছে 23 হৈছে এবাৰ হ'ল 24টা বা ফাৰ্ষ্ট আৰু এটা লাগে এতিয়া পুৰা আকৌ 50-50 24 বন্ধু বান্ধৱীসকল ফাইনেলি স্বৰাজ প্ৰতিম শৰ্মা জিকিল বুলি মই কোৱা নাই আৰু কাকলি শৰ্মাও জিকিল বুলি মই কোৱা নাই মানে বা আৰু দাদা এটাও জিকা নাই ৰেষ্ট দিনটো পানিশমেন্ট কিন্তু সেম পানিশমেন্ট হ'ব লাগিব মাৰা পানিশমেন্ট দিবি হ্যাঁ খালো সেইটো পাৰিম দে অদিন দে বুবু দিম দে মই নাই মোৰ ইয়া আৰু হেয়া নাই কিছু নাই এ ৰ অলপ মানে বুজাব পৰা নাই মই কি মজা ফিলিংস আমাৰ দিন নেখৱে হৰু কি ৰা কৈছে ভিডিও এ বা জিকি গ'ল ফাইনালি বা জিকিল আজি চেনেল ফাইনালি আজি চেলেঞ্জটো কৰা আমাৰ সম্পূৰ্ণ হ'ল আপোনালোকে গম পালে কোন জিকিল নহব তেতিয়া কি কৰিবি এয়া জিকিল আমাৰ বা ঐ জিকিলি তই ইয়া এটো ভিডিও আছে নে কুজা সুজা হৈ আছে এটা পানিশমেন্টটো এতিয়া মানে চেলেঞ্জটো এতিয়া শেষ হ'ল আৰু এতিয়া আছে পানিশমেন্টটো আপোনালোকে গম পালে কোন জিকিল আমাৰ বা জিকিছে আৰু দাদা হাৰিছে এতিয়া হ'ব ইয়াৰ পানিশমেন্টটো বাই ভাবি থৈছে পানিশমেন্টটো কি হ'ব পানিশমেন্টটো কৈ দিয়া কি বুলি কয় কিমা কলা আছে গো কাণত কোনা ধৰব কাণত ধৰ কাণত ধৰ একো না কাণত ধৰ বা উঠ বা না না ৰসো তিনবাৰ আইটো কোনে চাকৰ পাব মই হিচাপ কৰি আছো 3বাৰ হৈছে নাই কৰা 3বাৰ হৈছে চাৰবা বাজবা হে বা উঠ উঠ বা উঠ বা স্পিডটো কম এ কমছি হোৱা নাই খৰি পৰিমাণ ঠিক নহব বা উঠ বা বা ওই বা উঠ ইমান হলে পইচা কোৱা নাই এক দুই লাখ কৈ থাকা নাই 5বাৰ হৈছে পাঁচবাৰ ন উঠ বা একবাৰ উঠ বা দুইবাৰ একো নৰা হেনকে এ নাই 7বাৰ হৈছে 11 বাৰ নাই 7বাৰেই 11 বাৰ 7বাৰ 11 বাৰ 7বাৰেই 11 বাৰ 7বাৰেই বা কে নহব সাতবাৰ হোৱা নাই তাৰ পিছত 9বাৰ কৰি দিছো যা তো পিলা বিহে গৈছে সাতবাৰে হৈছে না তোমাৰ তপিলা বিহুৱাই
আমি কি 9 12 উঠ বা উঠ দশ এটা হল কিমান 10 এই ইনকে নহব 10 উঠিলে এটা বহিলে এটা হয় নহয় এটা উঠ এটা ব আকৌ যদি উঠ 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 করে এটাই রা মানে নহয় দুইবাৰ কলি একবাৰ হ'ব ব 11 ব 12 উঠ ব 13 ব উঠ উঠ ব হইছো রে উঠ উঠছি উঠ একো শুনাই নাই কি কইছা আমি কথা কি হ'ব বা উঠ বা উঠ ৰৰা এটা কথা কইলো আৰু কিবা যদি ওলাই বেন তই চাবি আকৌ কেইবাৰ হৈছে পইচা দেখব কেইবাৰ হৈছে ষোল্ল উঠ নাতে আছো ওই উঠ বা উঠ বা উঠ বা 19 চিবাটা উলাই লও কিবা ফেমা হৈছে না বা 19 নহ'ব নহয় 19 বা বা উঠ উঠ হিলে শিখাও বা উঠ বা বা উঠ বা উঠ বা উঠ বা উঠ বা উঠ বা ষ্টপ হোৱা নাই ই ব বুলি কলিহে এই উঠেই এতে ইংগে বাড়ি বেছি হৈ গৈছে নাই ভুলা নাই বা অলপ লাহেকে কবি নহ'লে বুবু অলপ খৰকা বহি মানে উবৰ ৰুৱাকা মানটো লগ মুখৰ লগত কিনকে মানটো কৰিম কেন নকৰে তো অলপ উঠ বা উঠ বা হঠাৎ ভাল লাগিব উঠ তুমি কবাই না বহি উঠবাই না দেখো উঠ বা উঠ ভালকে বা হেলাম কিয় দিছা উঠ বুলি কৰি বৰমাই গলে তুমি কি দিবা কেমেৰি উঠিব উঠ উঠ বা নবন্তা ব বুলি নকন্তে কিয় পইচা 5 বাৰ বেছি হৈছে নহয় লাষ্টত ব বুলি কৈছে বা বা উঠ উঠ কিমান হ'লে সেইটো কো সংখ্যাটো কো কিমান হ'ল কিমান হ'ল 20 মান হ'ল নে 32 মই নাম 32 হোৱা নাই হে? 32 হোৱা নাই হৈছে হে ভাই 27 হৈছে ভাই এই হাত আহিছে অ 19 পে হাত 19 পে 27 তো কিমান কম পাইছা নাই জয় পাইছে তুমি কিমান বাৰ ৰৈছা আচ্ছা বৌদমা কষ্ট কিন্তু ৰৈছা হাত দেখো 14 কিনকে হ'ব তুমি বাৰ বাৰ ৰৈ থাকিলা 32 এক দুই কেইছা কৰ্ম হিচাপ কৰিম পটক 27 মুখে দিছা কৰিম আটা বাঢ়ি চাকৰি মই শুনবা লাগব কাটাই হৈছে পিছা না আকৌ পিছা কথা কবা দাও ব 33 হে 28 আঠা যাবা কৰ 28 হৈছে কৰ 29 29 বা 30 বা 31 বা উঠ 32 বা 33 বা 34 বা উঠ উঠ বা 36 উঠ বা উঠ 38 বা উঠ 38 বা 39 উঠ বা উঠ বা এ ৰহে 5 চাও শুনি চাও 39 শুনি আছো বহুতে কৈছে থাই 39 এটা 39 নহয় ভাই মুখে হ'ব কি আছো ঘুৰি বকি আছে নাও শুনি হৈ আছো দে অঞ্চলে হয় নেকি এই এতিয়া এই চেলা চলি আছে মই এইবাৰ 39 বা উঠ বা 41 উঠ বা 42 বা বা 43 উঠ বা উঠ বা উঠ বা উঠ বা উঠ 48 46 হোৱা নাই বাবা 46 হৈছে মই হিচাপ কৰি আছো বিয়ে কাটতো দ 46 48 46 48 47 48 47 48 আছে মই শুনি আছো দে এবাৰ নহয় 48 আৰু 46 মাজত 47 48 অ 47 নাই ৰৈছা 10 বাৰ বেছি হৈছে এতিয়া কৈছা মানে মোৰ 47 হৈছে দে 47 হৈছে দে বা 48 ফোন হোৱা নাই ষ্টে আৰু কিবা চিন্তা কৰো 49
এইবাৰ মোৰ অলপ 50 দে 50 আৰু 5 বাৰ বেছি হৈছে মাজতে তুমি ৰৈছা অ দে একোৱান ব 52 53 হৈছে কেনে লাগিল ফিলিংছটো কেনেকুৱা তোমাৰ আছিলো মই জিমটো হৈ গ'ল আজি আৰু কৰবা নাগে একদম গাটো ধুলে হৈ যায় উশাহটো হাক পাই হৈ ভাবে নমলিকে আজি কালি আমাৰ ছেকেণ্ড পাৰ্ট আহিব মই আৰু হিমৰাজ চেলেঞ্জত অংশগ্ৰহণ কৰিম তো আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব আজি আমাৰ চেলেঞ্জ আৰু পানিছমেণ্ট দুয়োটাই হৈ গ'ল আৰু কালিলৈ নতুন পাৰ্ট এটা আহি আছে মানে ছেকেণ্ড পাৰ্ট আহি আছে ছেকেণ্ড পাৰ্ট কৰিব এয়া আমাৰ বা আৰু মোৰ ভাইটি হিমৰাজ প্ৰতিম শৰ্মা আৰু কাকলি দেৱী তো আজি মোৰ বা ছেকেণ্ড পাৰ্ট আহি আছে কালি ছেকেণ্ড পাৰ্টৰ ভিডিঅ' বনাব আমাৰ বা আৰু মোৰ ভাইটি তো আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব